Hey guys, welcome to my YouTube channel Mintus Vlog. আৰু আজি আমি এটা নতুন ভিডিঅ'লৈ আগবাঢ়ি গৈ আছো আৰু আজিৰ ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব আজিৰ ভিডিঅ'টো। আৰু আমাৰ ঘৰলৈ এজন মানে কি বিশিষ্ট ইউটিউবাৰ আহি আছে আৰু কোন আহি আছে মই এতিয়া এটা আপোনালোকক নকওঁ, আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। আৰু বৰ্তমান আহি আছে আৰু আহি পোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ আৰু কোন আহিব আমাৰ তাত আৰু কিয় আহিব মই দেখাই আছোঁ আপোনালোক গোটেইখিনি। বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু গাইছ আমাৰ ঘৰত মানে কি বিশিষ্ট ব্যক্তিজন হৈছে কি বেতাল দা আহি আছে। এতিয়া আমাৰ বৰ্তমান কৈ নেচক পাইছি, মই বেতাল দাক আমাৰ ঘৰত গ'লে মই লৈ আহোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, ধামাকা ভিডিঅ' হ'ব আজিৰ ভিডিঅ'টো। আৰু মই আপোনালোকক দেখাই আছোঁ বেতাল দা কৈ নেচক পাইছি, মই আহি কিনে বেতাল দাক আমাৰ ঘৰত গ'লে লৈ আহি কিনে দেখাই আছোঁ ভিডিঅ'টো। লগ পালো বেতাল দা পিছফালে আছে আৰু পলি ভৰালি আছে। আমি বেতাল দা এটা আহিছে পিছফালে আৰু আমি য'ত যাই আছোঁ এতিয়া মানে এটা গ্ৰামোফোন এটা আছে আৰু গ্ৰামোফোনটো আপোনালোকক যাই কিনে মই দেখাই আছোঁ তাতে। বেতাল দা তোক মই মানে কি আমাৰ ঘৰৰ পৰা লৈ আহিলোঁ একে মানে কি যাওঁতে আমাৰ তাত সোমাব বোলে আৰু সোমালি এতিয়া মানে কি মই আপোনালোকক এটা বস্তু এটা দেখাম, যিটো বস্তু মানে কি 150 বছৰ পুৰণি মানে কি এটা গ্ৰামোফোন কি হয় মই আপোনালোকক পাছত মই দেখাই আছোঁ আপোনালোকক গোটেইখিনি। আৰু গ্ৰামোফোনটো কেনেকুৱা মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আৰু এতিয়া বেতাল দা হাতে মানে ভিডিঅ' অলপ বনাই আছে তাতে আৰু ময়ো গৈ কিনে আপোনালোকক দেখাই আছোঁ গ্ৰামোফোন কি হয়, গ্ৰামোফোন কি বস্তু, কিমান চনত আৱিষ্কাৰ কৰিছিল, মই গোটেইখিনি আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকৰ ভিডিঅ'টো একদম শেষলৈ চাই যাই থাকক। আৰু বেতাল দাহঁত যিহেতু ইমান দূৰৰ পৰা আহিছে, সিহঁতক মানে কি গ্ৰামোফোন থকা মানুহ ঘৰে মানে কি অকণমান সন্মান দিছে এনেকৈ। আৰু চাই থাকক পিছৰখিনি। আৰু বেতাল দাহঁতলৈ অলপ মৰম। ৰ'বা মানে কি মই ভিডিঅ'টোৰ মাজতে মই এটা কথা কৈ দিওঁ, এই যে গ্ৰামোফোনটো আৱিষ্কাৰ কৰিছিল এজন আমেৰিকাৰ এজন বিজনেছমেনে। তেওঁৰ নাম হৈছে কি থমাছ আলভা এডিছন। তেওঁ মানে 1877 চনত মানে কি এই গ্ৰামোফোনটো তেওঁ আৱিষ্কাৰ কৰিছিল। আৰু গ্ৰামোফোন হৈছে এটা এনেকুৱা বস্তু যিটো বস্তু মানে কি ধ্বনি উৎপন্ন কৰে। আজিকালি আমি ধৰি লওক মোবাইলত গান শুনো, তাৰপিছত তেতিয়া দিনত হয়তো ৰেডিঅ' আছিল বা এনেকুৱা কি বুলি কয় গ্ৰামোফোন আছিল। মানে কি ধৰি লওক আগৰ দিনত যিবিলাক ধনী মানুহ আছিল আৰু তেওঁলোকে মানে কি গ্ৰামোফোন হওক ৰেডিঅ'ত কিবা নিউজ পাইছিল ৰেডিঅ'ত বা গ্ৰামোফোনত গান শুনিছিল, তেনেকুৱা ধৰণৰ। আৰু বলক এতিয়া আমি ভিডিঅ'টো পিছৰ পিনে চাই লওঁ কি হয়। আৰু এইটোৱে হৈছে গান শুনা এটা যন্ত্ৰ, মানে ক'বলৈ গ'লে গ্ৰামোফোন। আৰু এইটোত কেনেকুৱা গান শুনে কি কৰে মই আপোনালোক গোটেইখিনি দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰেকৰ্ডাৰ আছে মানে কি এইবিলাক ৰেকৰ্ডিং হয় ইয়াতে, বট চাইড আছে থাকিলে মানে কি এইবিলাক মানে কি আগতে 20 পইচা আছিল এইবিলাক এখনৰ দাম, এতিয়া মেক্সিমাম 2000 মান টকা হ'ব আগৰ দিনত তুলনাত। আৰু এতিয়াৰ তুলনাত মানে কি এইটো আছে, এইটো হিজ মাষ্টৰ ভইচ আছে, এইটো আছে চিঠি প্ৰথম ভাগ, মানে কি দুটা বোথ চাইড আছে ইয়াতে। সেই ক'ত 20 পইচা আৰু ক'ত 2000 টকা এতিয়া বৰ্তমান, আপোনালোকে ভাবকচোন এবাৰ। তাতে লগাই দিলে মানে কি গানটো বাজি উঠে। আৰু মানে কি ইয়াতে কিবা আঁচ আছে, সেই আঁচবিলাক মানে কি আঁচবিলাকত এই পিনটো ঘূৰি মানে ইয়াতে বাজি থাকে আৰু পিনটো ঘূৰাৰ ফলত ইয়াতে গানটো বাজে। আৰু এইখন হৈছে তেজেৰে কমলাৱতী, চাওক ইয়াতে লিখা আছে তেজেৰে কমলাৱতী। আৰু বুথ চাইড হয় এইটো, দুটা চাইডে মানে কি এইটো পিঠিও দিব পাৰে এনেকৈ, এইটো পিঠিও দিব পাৰে ন। কেনেকৈ আৰম্ভ কৰা যায় এইটো হেৰি কৰিলে? এইটো মানে ইয়াতে পিন লগাব লাগে, আগতে ইয়াতে পিন লগাব লাগে, এটা সৰু পিন আছে। তাৰপিছত ইয়াত মানে ৰেখা আছে, ৰেখাৰ ওপৰত বহাই দিব লাগে। এইটো এনেকৈ বহাই দিলে তাৰমানে গানটো ৰেকৰ্ডিং হয়। আৰু কোনো কাৰেণ্ট নালাগে, হেৰি মানে হাৱাত এই পাম্প দিলে হয়। আৰু কোনো ইয়াত বেলেগ কাৰেণ্টৰ একো মানে বস্তু নাই। কিমান মান বছৰ হ'ল এইটো? 150 বছৰ। 150 বছৰ পুৰণি এইটো আছে। এইটো মই এতিয়া মানে কি বৰ্মাক মই সুধিম মানে কি গ্ৰামোফোনটো ক'ৰ পৰা কিনি আনিছিল। বৰ্মা এতিয়া গোটেইখিনি কথা ক'ব। মই একচুৱেলি কিনা নাছিলোঁ, কিন্তু মোৰ দেউতা তেওঁ ঢুকাইছে এতিয়া, বৰ্তমান নাই। তেওঁৰ পৰা সংগ্ৰহ কৰি আনিছিলোঁ কেশৱ ভৰালী হেৰি। তাৰপিছত অনিল কলিতা, তেওঁ হৈছে এতিয়া
তেওঁ বস্তুটো আনি সংগ্ৰহ কৰি ৰখা, আমিও এতিয়া সংগ্ৰহ কৰি ৰাখিছোঁ, সেইটোৱে মোৰ ক'ব লগা। আৰু চাওক মানে কি কেনেকুৱা এটা এইটো পুৰণি বস্তু এটা এতিয়াও মানে কি সংগ্ৰহ কৰি ৰাখিছে। এইটো মানে কি বহুত মিউজিয়ামে কিবা নিবা আহিছিল নে এইটো? আহিছিল ক'ৰ আহিছিল এইটো? আহিছিলে মানে হেৰি ৰঙিয়াটো মিউজিয়াম খুলিম বুলি পেলাই নিব আহিছিল। তাত কোনোবাই কিবা বেপাৰৰ কাৰণে আহিছিল, আমি বস্তুটো দিয়া নাই মানে। পইচাও দিছিল কিন্তু তথাপিও আমি দিয়া নাই। আমাৰ এনেকুৱা পুৰণা স্মৃতি আৰু এটা স্মৃতি ৰাখি আমি ভাল পাওঁ, সেইকাৰণে। আৰু চাওক এনেকুৱা পুৰণা স্মৃতিৰ বস্তু এটা এনেকৈ সাঁচি থৈ দিছে। এইটো বেলেগ হিচাপত ক'বলৈ এইটো অসম্ভৱ, কিন্তু আজিও যে ইমান ভালকৈ থৈ দিছে এইবিলাক মানে কি মুচিব লাগে এইটো নহয় এনেকৈ। এইটো ৰেকৰ্ডাৰবিলাক এইবিলাক মুচি ভালকৈ থৈ দিছে ধুনীয়াকৈ। মুচিব লাগে, তাৰপিছত এইবিলাক এনেকৈ হেৰি কৰি মুচি সকলোখিনি মুচি সংগ্ৰহ কৰি পিনবিলাক বনাই ল'ব লাগে। পিনটোতো বাৰু ধৰিব নোৱাৰি বস্তুটো। পিনবিলাকো মানে কি থৈ দিয়া আছে চব সৰু সৰু এই সৰু সৰু পিন এইবিলাক তাত লগাই তাৰপিছতহে ৰেকৰ্ডটো বাজে আৰু। গৰম কেনে? ধুনীয়া গৰম, ভাল লাগছে। ভাল লাগছে নে? ফিল করছি। এরা হেৰিটো কেনে লাগছে পৰিৱেশটো? এপুৰা গৰমটো কেনে এৰা? এই হালত দেখা নাই এই ভৰালি একদম গৰম, বহুত গৰম। ভৰালি কিবা খাওঁ হৈ আছে। আৰু তাৰ পৰা আমি আহি কিনে আমি আমাৰ ডাইৰেক্ট ঘৰত আহিলোঁ। আৰু বেতালদা এতিয়া যাব মানে কি চাহ তাহ খাই কিনে আমাৰ ঘৰৰ পৰা যাব আৰু বাকী বেতালদাহঁতে কেনেবা পালে আহি কিনে এবাৰ সুধিম আৰু। দেখোন ভিডিঅ'টো চাই থাকক। তাত আমাৰ ঘৰৰ পৰা এতিয়া বৰ্তমান যাব আৰু বেতালদা ধুনীয়া আছে পুৰা ভাল হৈছে না? আৰু নিপুৰা কিবা বঢ়িয়া। ভাই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব গাইজ। কি নাম কি তোমাৰ? মিণ্টু ব্লগ। মিণ্টু ব্লগ আপোনালোকে চাব, যোনে যোনে চোৱা নাই। আমাৰ ঘৰৰ কাষৰে চলি, বেছি দূৰ নহয়। আমাক যিমান মৰম কৰিছে আকৌ কৰিব। তো বাকী বেতালদা এটা আহি কিনে কেনেকুৱা লাগিল? ভাল লাগছে কণীয়ে গাঁও হয় না, আমি আহি থাকোঁ কিন্তু এনেকৈ ভ্লগ বনাব নাছিলোঁ। আজি ভ্লগ এটা বনাইছোঁ, আপোনালোকে নিশ্চয় আমাৰ ভিডিঅ'ত চাই ভাল পাব। আৰু বেতালদাৰ কাৰণে স্পেচিয়েলি বাৰ্থডেত যাবা খুজি কিনে তাৰমানে যাবা নাপালোঁ। আৰু কিবা এটা ঘৰত চালি হ'ল আৰু ঠিক আছে, হ'ব দে। থেংক ইউ বা হাতৰি দিলোঁ আৰু একো নাই, হ'ব দেখ।